লৈ আমি খেতি-বাতি কৰিছিলোঁ। গতিকে এই গৰুজনী আচলতে যাতে সুস্বাস্থ্য হৈ থাকে তাৰ কাৰণে এই গৰু বিহুৰ উদ্দেশ্য বৈজ্ঞানিকভাৱে চিন্তা কৰি কি কৰে আমাৰ গৰু প্ৰথমতে কি কৰিব লাগে, গৰুৰ টিঙত প্ৰথমতে তেল দিব লাগে। তেল দিয়াৰ পিছত এটা মাহৰ ফুট কপালত দিব লাগে। তাৰপিছত মাহ হালধি সানি নদীলৈ লৈ যাব লাগে। নদীত ধুৱাই লৈ আহোঁতে তাৰপিছত আমাৰ লাও খা বেঙেনা খা যিটো আমাৰ মানে এই লাও বেঙেনাৰে চাট বনাই পেলাই যে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু, সেইখিনি কয়। তাৰপিছত দীঘলতি আৰু মাখিলটোৰে খুৱাই যাব লাগে। এতিয়া দীঘলতি দীঘল পাত গৰু খুৱাওঁ জাত জাত, এইটো আমাৰ পৰম্পৰাভাৱে চলি আছে। তাৰ উপৰিও মাখিলতিৰ মাখি পাত মাখি মাৰো জাত জাত, এয়া হ'ল পৰম্পৰা আৰু এই পৰম্পৰা চলি আছে। তাৰপিছত লৈ যায় আৰু 7 দিনলৈ গৰুক মাখিলতি আৰু এই দীঘলতি আৰু নৰসিংহৰ পাতেৰেহে আচলতে খুৱাব লাগে। কেতিয়াও আচাৰীৰে খুৱাব নালাগে। ইয়াৰ ফলত হৈছে যে গৰুখিনি যদি সুস্বাস্থ্য হৈ থাকে তেতিয়া আমাৰ কৃষি ভাল হ'ব, আৰু কৃষি যদি ভাল হ'ব তেতিয়াহ'লে আমাৰ অৰ্থনৈতিক অৱস্থাটো ভাল হ'ব। গতিকে এইটো আমাৰ বৈজ্ঞানিকভাৱে আমাৰ নিৰক্ষৰ তেতিয়াৰ পায়, যেতিয়া তেওঁলোকে এইবিলাক কথা বুজিও পোৱা নাছিলে, কিন্তু এতিয়াও অন্ততঃ বৈজ্ঞানিকভাৱে তেওঁলোকে এই কাৰ্য কৰি আছে। আৰু এনেধৰণে আমাৰ এই সুন্দৰ ৰঙালী বিহু আনন্দৰ উৎসৱ এই ৰঙালী বিহু আৰম্ভ হয়। আমি